আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইখন চিনি পাইছেনে? সোণাপুৰত যে আছে KFC খন নতুনকৈ অপেনিং কৰিছিলে অলপ দিনৰ আগত। এইখনলৈ অহা হয় যদিও তেনেধৰণে ভিডিঅ' বনোৱা নহয়। আজি মই ভাবিলোঁ ভিডিঅ' এটাকে সৰুকৈ কৰি থৈ দিওঁ। তাৰ পৰা আহিলে সোণাপুৰৰ টোলগেটটো পাৰ হৈ পেলাই পোৱা যায় আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে টোলগেট নোপোৱাৰ আগতে পোৱা যায়। গতিকে ইয়াত KFC ব্ৰেণ্ডৰ লগতে পিজ্জাও পোৱা যায় আৰু চুইটছ কিছুমান পাব আপোনালোকে, যেনে ধৰি লওক কেক, কফি, চাহ এনেধৰণে। যিহেতু স্পেচ এৰিয়াটো বহুত ডাঙৰ, গতিকে ইয়াত ফটো উঠিবলৈ আৰু লগতে একেলগে বহুত মানুহে খাব পৰা বহিব পৰা সুবিধা আছে। সেইকাৰণে আপোনালোকৰ কেতিয়াবা ইচ্ছা আছে যদি অহা নাই আহিব পাৰিব। তেনেধৰণে আৰু KFCবোৰ আপোনালোকে গম পায়ে আৰু কি পোৱা যায়, গতিকে তেনেধৰণে আপোনালোকে আহি ইয়াত এনজয় কৰিব পাৰিব। মই এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত দেখুৱালোঁ। চ' ইমানেই আছিলে মোৰ ভিডিঅ'টো। অৰ্ডাৰটো কি আছিলে আপোনালোকে এবাৰ চাই লওক, একদম চিম্পল। চ' ইমানেই আছিলে মোৰ ভিডিঅ'টো। চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ।